নমস্কাৰ বন্ধু-বান্ধৱীসকল। মোৰ আচলতে বাৰ্থডে আছিলে 18 নৱেম্বৰ বা বাৰ্থডে বুলি মই একো ভিডিঅ' নকৰিলোঁ, কিন্তু এইটো যে গিফ্ট আপোনালোকক দেখাইছোঁ, এইটো দিছে মোৰ ল'ৰাই মোক বাৰ্থডে বুলি। সি বনাই দিছে। সি যেতিয়া মোক বাৰ্থডে বুলি গিফ্টটো দিলে, নিজেই বনাই দিছে। মোৰ মানে জীৱনৰ এইটো এটা বেষ্ট গিফ্ট হয় আৰু মোৰ মনটো ইমান ভাল লাগিল। আৰু এই মুহূৰ্তখিনি মই সাঁচি ৰাখোঁ বুলিয়েই আজিৰ ভিডিঅ'টো বনালোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। চোৱা হয় সিনো কি গিফ্ট বনাই দিছে, তাকে আপোনালোকক দেখাওঁ। মই খুলিম এতিয়া দেই, ধুনীয়াকৈ দেখাবা দেই। এনেকৈ কাটি দিওঁ নে? কাটি দিলোঁ, আঠা এৰাই নাই, আৰু অকণ কাটিব লাগিব দেই। নাই মই অকণ কাটি দিওঁ হা। আঠাটো এৰিব লাগিব নহয়, তেতিয়াহে মই খুলিব পাৰিম ন। আঠা খোলা লাগি আছে, আৰু কাটিব লাগিব। এতিয়া গিফ্টটো পৰা কি ওলাই চাব লাগিব ন। গিফ্টটো পৰা ওলাই গ'ল বা চকলেট এখন কি আছে, কিবা আছে আৰু দেই। টানিছোঁ নাহে পুৰা কাষে কাষে কিবা এখন আছে, কিবা এখন লিটাৰ এখন আছে ইয়াতে, বুজিছা নাই? এইখন লিটাৰ দিছে, হেপী বাৰ্থডে মা। এইবোৰ যে নাই ধুনীয়াকৈ দিছে। থেংক ইউ দেই আমাৰ ল'ৰাটোক।